নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া চলি আছে IPL হয়তো বহুতে চাই ময়ো চাওঁ বাৰু এতিয়া কথাটো হ'ল আপুনি IPL খেল ফ্ৰীত কেনেকৈ চাব যদি জানিব বিচাৰে তেনে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাওঁতে আপুনি আমাৰ চেনেললৈ যদি নতুন আহিছে তেনে ছাবস্ক্ৰাইব কৰিব নাপাব কাৰণ ছাবস্ক্ৰাইব কৰিলে আমাৰ দ্বিতীয় ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব তেতিয়াহ'লে কৈছোঁ আপুনি IPL ফ্ৰীত কেনেকৈ চাব আপুনি এটা এপ ডাউনলোড কৰিব লাগিব যিটো এপ প্লে ষ্ট'ৰত পাব নাইবা মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিম তাৰ পৰা ডাউনলোড কৰিব পাৰিব এপটো ডাউনলোড কৰাৰ পিছত অপেন কৰিব অপেন হোৱাৰ পিছত আপুনি ছাইডত 3 ডট অপশ্যন এটা পাব যিটো মই এতিয়া চিম্বল দিছোঁ তেনেকুৱা 3 ডট অপশ্যন পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আছে স্পৰ্টছত ক্লিক কৰিব স্পৰ্টছত ক্লিক কৰাৰ পিছত অল স্পৰ্টত ক্লিক কৰিব অল স্পৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিমান খেলৰ চেনেল আছে বা যিমান খেল আছে ভিডিঅ' পৰা ধৰি IPLৰ পৰা ধৰি ফুটবলৰ পৰা ধৰি যিমান আছে সকলো ভিডিঅ' ইয়াত আহি যাব আপুনি এনেকৈ ওৱান টাচতে আপুনি IPLৰ বা আৰু ফুটবল সকলোৰে খেল আপুনি চাব পাৰিব যদি ভিডিঅ' চাই ভাল লাগে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ